চাওক তেওঁৰ সেইটোৱে একেবাৰে ব্যক্তিগত মন্তব্য। জুবিন গাৰ্গৰ কথাত কোনো চৰকাৰ নচলে, কোনো দল সংগঠন নচলে। গতিকে তেওঁৰ ব্যক্তিগত মন্তব্যৰ প্ৰতি আমাৰ কোনো ক'বলগীয়া নাই। প্ৰত্যেকৰে নিজস্ব ব্যক্তিগত মতামত দিব পৰা সকলোৰে মৌলিক অধিকাৰ আছে। গতিকে তেওঁ যিধৰণে মন্তব্য প্ৰদান কৰিছে, আচলতে নামনি অসমৰ গোৱালপাৰাত আহি এনেকুৱা মন্তব্য কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। যি সময়ত কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ কাৰণে সংগ্ৰাম কৰিছে, যি সময়ত কমতাপুৰৰ কাৰণে শ্বহীদ হৈছে, যিখিনি সময়ত আজি যুগ যুগান্তৰ কোচ ৰাজবংশীসকল শোষিত, বঞ্চিত, লাঞ্ছিত হৈ আছে, সেই সময়ত জুবিন গাৰ্গক কেতিয়াও আমি এই ধৰণে মাত মাতা দেখিবলৈ পোৱা নাই। কিন্তু আজি তেওঁ এখন নামনি অসমৰ উৎসৱত উপস্থিত হৈ যি মন্তব্য কৰিলে, এই মন্তব্যৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীকে বুলি নহয়, কমতাপুৰ সংগ্ৰামত ছাপোৰ্ট কৰা বা সমৰ্থন জনোৱাসকলক চূড়ান্তভাৱে তেওঁ মৰ্মান্তিক আঘাত প্ৰদান কৰিছে। মই এনেকুৱা ধৰণৰ অসমৰ সকলো বুদ্ধিজীৱী, শিল্পী তথা গায়ক গায়িকাসকলক এনেকুৱা মন্তব্য কৰাৰ পৰা মই বিৰত থাকিবলৈ আহ্বান জনাইছোঁ। মই আশা কৰোঁ যে জুবিন গাৰ্গে খুব কম সময়ৰ ভিতৰত তেওঁ প্ৰদান কৰা এনেকুৱা মন্তব্য তেওঁ ক্ষমা খুজিব লাগে, আৰু আমাৰ সকলোৰে মাজত যি আমাৰ প্ৰাপ্য অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত যাতে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্য প্ৰদান কৰি আমাৰ মাজত যাতে এটা ভাতৃঘাতী সংঘাত সৃষ্টি কৰাৰ কাৰণে তেওঁ চেষ্টা নকৰে, তাৰ কাৰণে মই জুবিন গাৰ্গক আহ্বান জনাইছোঁ। আমি জুবিন গাৰ্গকো আমি এই কমতাপুৰ ফেষ্টিভেলত আমন্ত্ৰণ কৰিম বুলি ভাবিছিলোঁ, কিন্তু তেওঁৰ শেহতীয়া যি মন্তব্য, এই মন্তব্যৰ জৰিয়তে তেওঁৰ যি মানসিকতা কমতাপুৰ সংক্ৰান্তক লৈ তেওঁ নিজে সিদিনাখন এখন ফাংচনত তেওঁ ব্যক্ত কৰিছে। গতিকে জুবিন গাৰ্গক আৰু আমি এই কমতাপুৰ ফেষ্টিভেলত আমন্ত্ৰণ নকৰোঁ। গতিকে আমাৰ স্থিতি স্পষ্ট, যিসকল কমতাপুৰ উৎসৱৰ লগত আমাৰ সৈতে সহায় সহযোগিতা আগবঢ়াব বিচাৰিছে, এই উৎসৱটিক আচলতে আমাক মৰ্যাদা সহকাৰে আমাৰ এই উৎসৱটিক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিসকলে আমাক সহায় সহযোগিতা কৰিব, তেওঁলোককেই আমি এই কমতাপুৰ উৎসৱলৈ আমি আমন্ত্ৰণ জনাম।